হেল্ল' গাইজ, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন চেলেঞ্জ লৈ আহিছোঁ। আজিৰ চেলেঞ্জত আছে গাইজ ভাত। এইটো চাওক, ভাত লগত আছে গাইজ কণী, এই কণী লগত আছে আচাৰ, আৰু এইটো চাওক চেলাড, আৰু মেইন বস্তুটো হ'ল গাইজ লগত আছে মটন। তো গাইজ আজিৰ চেলেঞ্জটো বহুত ধামাকেদাৰ হ'বলৈ গৈছে, কাৰণ আজিৰ চেলেঞ্জত যোনে জিকিব তেওঁ পাব গাইজ পুৰা 5,000 কেছ। 5,000 পাম 5,000 সঁচাই গাইজ। আজি মই জিকিব লাগিব। কোনে জিকিব, ইয়াৰ হয় নে মোৰ হয়, তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ষ্টাৰ্ট কৰোঁ। আজি মই জিকিম গাইজ, আজি জিকিহে এৰিম। সেইদিনাখনে জিকিছোঁ ন, আজি আকৌ ইয়াৰ পৰা 5,000টো মই ল'ব লাগিব গাইজ। কথা পাতি লাগিলে নহ'ব, জলদি জলদি খাব লাগিব। জিতবা আৰু তুমি অসম্ভৱ গাইজ, অসম্ভৱ। প্ৰথমতে মই পিঁয়াজেদি ষ্টাৰ্ট কৰিম। পিঁয়াজ গাইজ প্ৰথম অলপ পানী খাই লওঁ। এতিয়া হ'ব ধামাকেদাৰ চেলেঞ্জ। এতিয়া লৈ লওঁ অলপ মটন গ্ৰেভি। এইটো গ্ৰেভি হয় গাইজ, মটন গ্ৰেভি হৈ চাই লওক। গাইজ দেখিয়ে লোভ লাগি গৈছে। এইটো মই যি কৰিম তুমি নকৰিবা। গাইজ ষ্টাৰ্ট কৰোঁ। সেইদিনা হাৰাইছিলোঁ না, আজিও হাৰাম। আকৌ চেলেঞ্জ কৰিব আহিছে, লেভেল দি আছে। আজি আকৌ হাৰিবৰ কাৰণে আহি গৈছে। তোমাক কি কৰি দিম, পিছত চাই ল'ম গাইজ কোনে হাৰে। গাইজ বাকী একো নাজানো, কিন্তু গ্ৰেভিটো মস্ত দি হৈছে কিন্তু, হয়নে? আণ্ডা পনীৰ ৰাইচ অলপ লোকেল লেংগুৱেজ মাৰিছোঁ। আমাৰ যোনটো খাটি আমি কওঁ সেইটোৱে মাৰিছোঁ। ইমান ধৰি নাৰাখিব আৰু আমি মানে আমাৰ এইটো হেৰি হয় ন, তোমাৰ আপাৰ আছাম, লয়াৰ আছাম, এইটো মিড আছাম হ'ব ন, গুৱাহাটী। সেইকাৰণে আমাৰ ভাষাবিলাকে এনেকৈ খায়, দুটা মিক্সাৰ। গম পাইছে, আমি গুৱাহাটী হয়, মিক্সাৰ ভাষা নাই, দুটা মিক্স হৈ গৈছে। গাছ এই বিট যে, এই বিটটো খাব লাগে, তেজৰ কাৰণে বহুত ভাল। আজি হাৰিলে কিন্তু বেয়া লাগছে কিন্তু দেই, গম পাইছা? চাম লাষ্টত কোনে হাৰে না গাইজ। আপোনালোকে কমেণ্ট কৰি জনাব কোনে হাৰিব আজি। গাইজ আজি একটা নিয়ম আছে, খালি ভাতখিনি গোটেই শেষ কৰিব, মাংস চাংস নালাগে ন? চব লাগিব। অলৰেডি মই এটা বস্তু বহুত বেয়া পাওঁ, কি জানা? খোৱাৰ লগে লগে এইটো হাড্ডি চাড্ডি দাঁতৰ হেৰিত পৰি যায় ন, বহুত কষ্ট লাগে যায়। এটা পৰি ৰাগটো দিছে যায়, মোৰ চাইডত থৈ দিওঁ, মই কথা পাতি থাকোঁ, বিন্দাছ খাই আছোঁ। তো গাইজ কথা পাতি থাকিলে কি পাতি থাকা তুমি কথা, তুমি যে হাৰবা দেখাতে গম পাইছে। অ' গাইজ ইয়াৰ নাইয়ে চোন। গাইজ আজি 5,000 টকা মই আজি ল'বই লাগিব গাইজ, কিবা কৰি নহয়ও। এই 5,000 দি মই ঈদৰ বস্তু ল'ব পাৰিম। বাপা লবি দেউতা 5,000 চাকু দিলে 5,000 5,000 দিব, তেনেহ'লে ক'ত মোৰ পিনে খতম কৰি ল'ম। সেইদিনা মোক হাৰাইছে না, মোৰ বেয়া লাজ পেলাইছিলে মোক। সালাদ বহুত ভাল, সালাদ মেন। চাবা বাবু, লাহে কৰি খাবা, চেলেঞ্জৰ হেৰিত গলত আটকি কিনে মৰি থাকিবা, গম পাইছা?
গাইছ বিলাহীটো লোকেল বিলাহী আমাৰ গছতে লগাইছে মই ক'ব পাহৰি গৈছোঁ এই বিলাহীটো যে বিল্ডিঙৰ ওপৰত হৈ যায় বিল্ডিঙৰ ওপৰত বিলাহী লাগিছে আমাৰ গছ আপোনালোকক কেতিয়াবা দেখাম আপোনালোকে চেনেলটো খালি ছাবস্ক্ৰাইব ৰাখিব ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকক দেখাম আমাৰ ওপৰত কি গছ আছে এইবিলাক যিমান আছে যিমান মানে বিলাহীটোৱে আছে বৰ্তমান বিদ্যৰ গছটো নহয় ন ইমান সহজত আৰু গাজৰটো ক'ত হয় আপোনালোকে জানে বিলাহীটো য'তে ত'তে হয় এখন বিলাহীটো এনে হৈ যায় য'তে ত'তে ৰুলে ন গাইছ একদিন আপোনালোকক আমাৰ হোম টুৰো দিম হোমটোৰ পিছত আগতে খাই শেষ কৰিলে চলি হাৰবি নহ'লে সেইদিনাৰ দৰে আজিও তোৰ সেই থাকবেই থাকে একমাত্ৰ শেষে আছে লাজ নালাগে ভাত দি বেছি দি দিয়া সমান সমান ভাত কৈছোঁ গাইছ চাওক আপোনালোকে দেখা পাইছে ভাত দেখাই লৈছোঁ ডেইলি ডেইলি কিয় আহে হাৰবৰ কাৰণে মোৰে লাজ লাগে তুমি ডাঙৰ কি তুমি ডাঙৰ কোনে ডাঙৰ চাওকচোন আপোনালোকে মোক কাৰ ডাঙৰ গাছ আমেলি দেখাম কাৰ মোক ডাঙৰ আমেল 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 ইয়াৰ মোক বুজি ডাঙৰ আমেল আমেল গাছ দেখছে নটেংকি কৰি আছে এই মুখত নাযায় মই কি কৰিম মোৰ দুখ নেকি খাব পাৰিলে খাব পাৰে ই নাখায় নাই তোক চান্স দিছোঁ যা লাহে লাহে খাই আছোঁ মই যা মই লাহে লাহে এখন চান্স দিছোঁ যা তই চালত শেষ কৰিব নালাগে যা তই এইকেইটা শেষ কৰি ল'ব মই গোটেই শেষ কৰিম যা আৰু কি অফাৰ দিম গাইছে আপোনালোকক ইয়াতছে মই ডাঙৰ অফাৰ দিব নোৱাৰোঁ 5 মিনিট ৰখি থাকা হয় মই চালাদ তালাদ চব শেষ কৰিম এক খালি কি শেষ কৰিব দিছোঁ জানে ভাতখিনি কণীখিনি আৰু মাটনখিনি যাওক মই গোটেই শেষ কৰিম যা তোক হেৰিয়ে দিছোঁ যাতে মটনো শেষ কৰিব নালাগে মোক কম বুলি ভাবছে গাইছ গাইজক মটনো শেষ কৰিব নালাগে আৰু কি অফাৰ দিম আপোনালোকে কওক চালাদ খতম কৰিব নালাগে মটন খতম কৰিব নালাগে কণীখিনি এইখিনি খতম কৰিলে হ'ল যাওক আৰু মটন যিখিনি লাগে তই ল'বই ন সেই কথা এইটো খাব পাৰোঁ যদি খাব কিন্তু মই অফাৰ দিছোঁ চাওক তথাপি জিকে নালাগে এনেকুৱা অফাৰ ক'ৰবাত পাবা নেকি গাইজ এইটো জাষ্ট আমি ষ্টাৰ্টহে কৰিছোঁ ইয়াতকৈ ডাঙৰ ডাঙৰ চেনেল দেখা পাব আমাৰ আমি 5,000 কৰিছোঁ ন 10,000 15,000 20,000 এনেকুৱালৈকে চেলেঞ্জ আমি কৰিম কিন্তু বৰ্তমান এতিয়া আমাৰ চেনেলটো সৰু ইমান ফলোৱাৰ্ছ নাই আৰু ভিউজো ইমান নাই আপোনালোকে যদি আশীৰ্বাদ কৰে আগলৈ ডাঙৰ ডাঙৰ চেলেঞ্জ হৈ যাব আৰু আমি মিষ্টাৰ বিটছৰ দৰে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম কিয় মিষ্টাৰ বিটছে যদি পাৰে আমিওতো আপোনালোকৰ ছাপোৰ্টততো আমিও পাৰিম ন আপোনালোকে যদি ছাপোৰ্ট কৰে তেতিয়া আমিও পাৰিম কিয় নোৱাৰিম কিন্তু আপোনালোকৰ ছাপোৰ্ট লাগিব গাইছ আপোনালোকে যদি ছাপোৰ্ট নকৰে নোৱাৰোঁ হয় নহয় একদম ৰাইট কথা কৈছা আপোনালোকে কি হ'ল কিবা ক'বা নেকি কোৱা গাইছ মোৰ গ্ৰেভি অলপ কম পৰিছে মই অলপ গ্ৰেভি লৈ আহিব খুব গরিব কোনো যা হবো তো হৈ যাব গাইছ বেছি ভাতো নাই হেৰি কৰি লোৱা যদি ধুনীয়াত আছে তুমি খাবই নোৱাৰিবা বৰ বেয়াকৈ কৰে মানে চাওক এই লৈ কিনে লাষ্টত পেলাই দিব মই জানো বহুত গেৰেবি আছে বহুত কিছুমানে খাব নাপায় গাইছ জানানে কিছুমানে খাব নাপায় আমি খাই আছোঁ পাই আছোঁ নিহিলাবা হিলি আছে স্ক্ৰীন নিহিলাবা সৰি গাইছ ইয়াত যদি ভিডিঅ'টো হিলি আছিলি ভৰি হিলাই আছিলা চাওক গাইছ মই কৈছোঁ কিছুমানেতো খাব নাপায় আমি য'তে খাই আছোঁ আৰু এই ভিডিঅ' কৰাৰ কাৰণে খাই আছে ইয়াত কিন্তু এইখিনি উঠি যাব খুজিছে যে বেয়া কৰি দিব মই জানো গাই কিবা বহুত গেলি গৈছে লৈ লোৱা ঢালি লোৱা গোটেইখিনি ঢালি লোৱা
আর চ্যালেঞ্জ ভিডিও ভাল লাগিলে ক'ব আৰু ভাল নালাগিলেও ক'ব কমেণ্ট কৰি দিব পাৰিব নে নাখাব হাত দাঙি দিছা জোৰ জবস্তি নাখাবা আকৌ চাবা চেলেঞ্জৰ নামত গাইজ জোৰ জবস্তি খাই দিব পিছত দিগদাৰী হৈ যাব দুখটো মোৰে হ'ব আৰু ভাগি নহয় ন গাইজ সেইকাৰণে মামায়েকৰ হেৰিত কৰি জোৰ জবস্তি ভিডিঅ' চব কৰাতে ইমান খাই দিছে কাৰণ এক মই সুধি লৈছোঁ তুমি খাব নললেও কৈ দিবা ভিডিঅ'ৰ আগতে চাওঁতে হয়নে নহয় পাৰিবা পাৰিম যোৱা অপাত চাউলটো শেষ কৰিব নালাগে ভাতখিনিও খোৱা খালে মোৰ এতিয়া বহুত আছে আকৌ ভালৰ কণী শেষ কৰিব লাগিব মই দি যাম দি যাবা অফাৰ দিছোঁ এনেকৈ অফাৰ কোনে দিব মোৰ বাহিৰত কোনো নিদিয়া ৰাইজ বেচেৰাক আজি জিকিব দিওঁ সেইদিনাখনে হাৰিছে ন আৰু মই ভিডিঅ'ৰ পিছত 500 টকাটো লৈছোঁ আপোনালোকে নাভাবিব 500 টকা দিম ল'মে 500 টকা গাইজ বহুত মাৰছে মোক মুখটো দেখি কিনে লাগে কি বহুত হেৰি শ্বৰীফ হয় বহুত মাৰছে মোক চাওক গাইজ মাৰি মাৰি মোৰ হেয়াৰ কালাৰ চেঞ্জ কৰি দিছে যাই চাওঁ গাইজ মই হেয়াৰ কালাৰ কৰিছোঁ কেনেকৈ পাহৰি গৈছোঁ মই যে লৈছোঁতো 500 টকাটো ই আকৌ চুৰ কৰি লৈ গৈছে আৰু পইচা মিলাই কিনে চাওঁ গাইজ কি কৰিছে হেয়াৰ কালাৰ কৰি লৈ গৈছে Guys, জনাবচোন কেনেকৈ লাগে ভাল লাগে ক'ব কালাৰটো বেছি হেৰি হৈছে যাব মোৰ ইমান হেৰি লগা নাই তোক আকৌ কলা কলা কৰি লৈ আহিম চুলিটো কলা উদৰ লাগে তুই যোৱা কৰিবা মই ঈদৰ কিনে কালাৰ কৰিছোঁ গাইজ ঈদৰ আগে আগে মই কলা কালাৰ কৰিব যাম হা ভাই খা জলদি জলদি আৰু কি অফাৰ দিম কথাটো দুজনে পাতি আছোঁ ন মই খাই আছোঁ কথা পাতি আছোঁ ইয়ে খাই আছোঁ কথা পাতি কিন্তু ধ্যান নাই ইমান দাম অফাৰ দিয়াৰ পিছতো যদি নোৱাৰে গাইছ মোৰ হেৰি তই খাব নালাগে গোটেইখিনি ভাতখিনি শেষ কৰ গাইছ মটনটো বহুত টাইট নক'বা ৰেষ্ট লাগিব নাহে না খোৱা গাইজ সেইকাৰণে মোৰ চুপচাপ আছোঁ মই একো কোৱা নাই মই জানে মাংস টান মোৰ ফাৰ্ষ্ট বাচ্চাটো গম পাইছোঁ মাংস টান হ'ব সেইকাৰণে মই একো কোৱা নাই মোৰ লগত চেলেঞ্জ কৰিব আহে দাদা চা মোক শেষ কৰিলে হাঁহি দিছে লাজ নাই লাজ নহয় আচলতে হাত মুরগি চলি যাবি হাউ এনাম টাইট ভাতত চিটকি আহিব অলরেডি কমপ্লিট পাগল হাতজন খাব নেকি খাইছো মেন নুচুনে গাই দুটা হোৱাই নাই এই পিঁয়াজ এটা আছে এইখিনি পেঁয়াজ আছে দেখোন আৰু এইবিলাক কি গোটেই ভাতখন আছে চব শেষ চব ফিনিছ গাইজ এনেকা নহ'ব সেইদিনা কৈছে সেইদিনা কৈছে গোটেই ফিনিছ কৰিব এটা পুৰা থাকিব লাগে আজিও কৈছে চেলেঞ্জ নকৰোঁ মই ডেইলি লাজ পাওঁ ই হাৰে মই লাজ পাওঁ গাইজ গাইজ এনেকা চিটিং নহ'ব গোটেই খা গোটেই এটা এটা পিচ গোটেই পিচ খাব লাগিব গাইজ আজিৰ 5,000 টকা
এই 5,000 টকা গাইজ মই পালোঁ নেক্সট চেলেঞ্জ আপোনালোকে কি লাগে আপোনালোকে কওক ইয়াতছে ধামাকেদাৰ চেলেঞ্জ লৈ আহিম আকৌ এটা নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈ টাটা এণ্ড গাইজ আপোনালোকে কি ভাবছে ইয়াক মই 5,000 টকাটো এনে লৈ যাব দিম গাইজ বাই বাই ভিডিঅ' শেষ হোৱাৰ পিছত